हेलो एवरीवन আজি মই বেবিৰ কাৰণে এটা খিচিৰি ৰেচিপি বনাব লৈছো তাৰ কাৰণে মই দালি আৰু মসুৰ দালি আৰু চাউল লৈছো এয়া অমিতা এয়া স্কোৱাছ ভাত কেৰেলা ৰঙালাওৰ পাত অকনমান ধুই কাটি লৈছো আৰু মোক লাগিব মই এই সবজি গুটেইখিনি ডিজাইনৰ এই অলিভ অইলটো ভাজিম প্ৰথম ঠিক আছে চাই থাকক ভিডিওটো এটা কুকাৰটো জুইত পাতি দিছো গৰম হল এক চামুচ অলিভ অইল ব্যৱহাৰ কৰিছো তেলখিনি গৰম হৈ আহিলে এটা এটাকে সব সবজি ইয়াত দিম জোখমতে পানী দিলো জোখমতে অকনমান পানী দি মানকত নিমখটো কম পৰিমাণে দিব অকনমান উতলিবলৈ দিছো তা উতল অহাৰ পাছত কুকাৰৰ ঢাকনখন বন্ধ কৰি 8-9টা চিটি আহিবলৈ দিম